নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চোৱা বন্ধু বান্ধৱীসকল, আমাৰ সাইকোমেট্ৰিক টেষ্টত কি শুনিব কামাণ্ডৰ সকলো অল ক্লিয়াৰ কৰি দিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাই থাকিবা হা। বন্ধুসকল, আজি মই তোমালোকক বহুত ডাঙৰ সমস্যা এটা দূৰ কৰিবলৈ আহিছোঁ। সাইকোমেট্ৰিক টেষ্টত লৈ বহুতৰ মাজত সমস্যাৰ সৃষ্টি হৈ আছে। কি সুধিব সকলোৰে মনত প্ৰশ্ন হয়নে? আগতে তোমালোকে কোনো ধৰণৰ সাইকোমেট্ৰিক টেষ্ট লৈ পঢ়া নাই সকলোৱে, হয় নাই? কি সুধিব পাৰে, কেনেধৰণৰ কথাবিলাক সুধিব পাৰে, তেনেধৰণৰ প্ৰশ্ন সকলোৰে। কেনেকুৱা লেভেলৰ প্ৰশ্ন হ'ব পাৰে বা বাহিৰৰ প্ৰশ্ন সুধিব নেকি? ঠিক আছে, কি চাব চোৱা বন্ধু বান্ধৱীসকল, এই গোটেইখিনি ডাউট মই ক্লিয়াৰ কৰিবলৈ গৈ আছোঁ এই ভিডিঅ'টোত। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা সকলোৱে। এই ভিডিঅ'টো যাতে প্ৰথমবাৰ স্কিপ নকৰি শেষলৈ চাই সকলোৱে। চোৱা বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো চাই মই 100% গ্যাৰাণ্টি দিছোঁ যে তোমালোকে এই ভিডিঅ'টোৰ পৰা 18-19 নাম্বাৰ তুলিবলৈ সক্ষম হ'ব পাৰিবা। এনে ধৰণৰ প্ৰশ্নবিলাকে আহিব পাৰে। চোৱা বন্ধুসকল, সাইকোমেট্ৰিক টেষ্ট মানে হৈছে মেণ্টেলি আপোনাৰ যিটো পাৱাৰ, মানসিক যিটো শক্তি, সেইটো নিৰীক্ষকে বা পৰীক্ষকে পৰীক্ষা কৰি চাব পাৰে। ঠিক আছে, বহুত সৰু সৰু কথা গুৰুত্ব দিব লাগিব বন্ধুসকল, এইটো হহাৰ কথা নহয়। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে সুধিব। আমাৰ এইটো মেট্ৰিক পাছ লেভেলৰ জব হয়। ছাপ'জ যেতিয়া তোমালোকে ৰুমটোত এণ্ট্ৰি কৰিবা, অ'কে, তেতিয়া তাত ছাৰসকল থাকিব। আৰু যেতিয়া তুমি ৰুমটোত এণ্ট্ৰি কৰিবা, ৰুমত এণ্ট্ৰি কৰাৰ আগত মে আই কামিং ছাৰ, ছাৰ মই সোমাব পাৰোঁনে, তেনেধৰণৰ এটা সন্মান দি এণ্ট্ৰি কৰি ৰুমত সোমাবলৈ চেষ্টা কৰিবা তোমালোকে সকলোৱে। 1 নম্বৰ পইণ্ট। আৰু যেতিয়ালৈকে তুমি ৰুমটোত এণ্ট্ৰি কৰি ৰুমত চেয়াৰ থাকিব আৰু তেওঁলোকে যেতিয়ালৈকে তোমাক বহা বুলি নকয় তেতিয়ালৈকে তুমি নবহিবা বেঞ্চত। তোমালোকে তাত গৈ থিয় হৈ থাকিবা। ঠিক আছে, বহুতৰ মনত প্ৰশ্ন আহি আছে। এইবিলাক কথা গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। এইখিনি বহুত গুৰুত্বপূৰ্ণ কথা। তেওঁলোকে যেতিয়া ক'ব যে বহাত, তেতিয়া তোমালোকে বহিবা। এই দুটা আৰু সৰু সৰু কথা তোমালোকে ভুল নকৰিবা। ঠিক আছে, আৰু দুটা সৰু সৰু ভুল কিছুমান ল'ৰাই কৰে, মই কৈ দিছোঁ। ধৰিলোঁ মই এতিয়া কামাণ্ডো বেটেলিয়ান ইণ্টাৰভিউ দিবলৈ ধুনীয়াকৈ কামাণ্ডোৰ নিচিনা হেয়াৰ কাট কৰি গৈছোঁ। মাৰ্কেটত উপলব্ধ টি চাৰ্ট পিন্ধি গৈছোঁ। এনে ধৰণৰ ভুল নকৰিবা বন্ধুসকল তোমালোকে। আৰু আপোনালোকে নৰ্মেল টি চাৰ্ট পেণ্ট পিন্ধি যাবা সকলোৱে। আৰু এজন ভদ্ৰ পুৰুষৰ আসনত তেওঁলোকৰ আগত উপস্থিত হ'বাগৈ সকলোৱে। আৰু হেয়াৰ কাট এইটো তোমালোকে নৰ্মেলকৈ কাটি যাবা সকলোৱে। আৰু তোমালোকে এতিয়া কোনো ধৰণৰ কামাণ্ডো হোৱা নাই, হয় নাই? এতিয়া তোমালোকৰ এটা টেষ্ট বাকী আছে। আৰু এই সৰু সুৰা ভুলবোৰৰ কাৰণে তোমালোকে নম্বৰ নাপাবও পাৰা, বহুতখিনি সমস্যাত সন্মুখীন হ'ব পাৰা সৰু সুৰা এটা ভুলৰ কাৰণে। সেইবাবে তোমালোকে বহুত সাৱধান। এই সৰু সৰু কথাবিলাক গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। ইয়াৰ পাছত তোমালোকে যিটো কথা তোমাৰ পৰা জানিব বিচাৰিব, তোমালোকে হাঁহি মুখে, কোনো ধৰণৰ ভয় ভাৱ নহয়, মনটো ডাউন দি কঁপি তেনেকৈ উত্তৰবিলাক নিদিবা। তোমালোকে চিম্পুলি হাঁহি তেওঁলোকৰ আনচাৰবিলাক দিবলৈ চেষ্টা কৰিবা সকলোৱে হা। ঠিক আছে, আৰু তোমালোকে ছাৰসকলৰ লগত নিজৰ এটা মনত মানে বন্ধুত্ব হিচাপে এটা সম্পৰ্ক ৰাখিবা। তেতিয়া কি হ'ব, মুখৰ আগত ফেচ টু ফেচ আনচাৰ দিবলৈ চেষ্টা কৰিবা। এইটো এটা তোমালোকক ডাঙৰ মেটাৰ কৰিব। তেওঁলোকৰ লগত কেনেধৰণৰ কথা পাতিছে, নে ভয় কৰি কথা পাতিছা, তেওঁলোকৰ যা জোতা ফালে চাই কথা পাতিছা, নে ৰুমত চাই কথা পাতি আছা, নে চিচি কেমেৰা ফালে চাই কথা পাতিছা, এইবিলাক মানে তেওঁলোকে গুৰুত্ব দিব। সৰু সুৰা কথাবিলাক গুৰুত্ব দিব। তোমালোকে যদি তেওঁলোকৰ লগত ফেচ টু ফেচ চকুলৈ চাই কথা পাতা, তোমাৰ কোনো ধৰণৰ নাম্বাৰ নকমে।
এইবিলাকে গুৰুত্ব দিব তোমালোকক সকলোকে সাইকোমেট্ৰিক টেষ্টত সৰু সুৰা কথাবিলাক। আৰু আমি আমাৰ নম্বৰবিলাক হেৰুৱাব নালাগে, কিয়নো আমি ইমান কষ্ট কৰিলোঁ, কামাণ্ডো পাছ কৰিলোঁ ফিজিকেল, হয় নাই? 20 নম্বৰটো ল'ব লাগিব সকলোৱে। সেইবাবে তোমালোকে সৰু সুৰা কথাবিলাক সকলোৱে ভালদৰে গুৰুত্ব দিবা। আৰু এইটো মনত সদায় থৈ সকলোৱে ল'ৰা ছোৱালীয়ে যাতে ভুল নকৰে। নেক্সট, একচুৱেলি আমাৰ সাইকোমেট্ৰিক টেষ্টত তিনিটা হয়, তিনি ধৰণৰ আমি সাইকোমেট্ৰিক টেষ্টত ভাগ কৰিব পাৰোঁ। এটা হৈছে অলৰেডি ভগোৱা হৈছে এই তিনিটা। এটা হৈছে এপ্টিটিউড টেষ্ট, 2 নম্বৰটো হৈছে স্কিল টেষ্ট, আৰু 3 নম্বৰটো হৈছে পাৰ্চনেল ডিটেইলছ। ঠিক আছে, এতিয়া চোৱা তোমালোকে এপ্টিটিউড টেষ্টত ৰিয়েলিটিত দিয়া হ'লে এপ্টিটিউড কিছুমান প্ৰশ্ন সুধিব পাৰে, ভাইবা হিচাপে সুধিব পাৰে তোমালোকক। ঠিক আছে, আৰু তোমালোকৰ মেণ্টেলিটিটো চাব পাৰে কিমান ষ্ট্ৰং। ঠিক আছে, কিছুমান তীক্ষ্ণ বুদ্ধিৰ প্ৰশ্ন সুধিব পাৰে তোমালোকক। স্কিলখিনি টেষ্ট কৰিব পাৰে তোমালোকৰ ল'ৰাটোৰ আচৰণ কেনেকুৱা ধৰণৰ, ল'ৰাজনৰ কেনেকুৱা ধৰণৰ আচৰণ, মানে ব্যক্তিত্ব ল'ৰাজনৰ আছেনে নাই সেইটো চাব পাৰে সেই হিচাপে। আৰু পাৰ্চনেল ব্যক্তিত্ব তোমাৰ সেইটো চাব পাৰে, নিৰীক্ষণ কৰিব পাৰে। তাৰ বাবে আমি সৰল ভদ্ৰ হিচাপে আমি তাত উপস্থিত হ'বগৈ লাগিব সকলোৱে। ঠিক আছে, এইটো মেইন পইণ্ট। আৰু তাত বহুত ডাঙৰ কিবা এটা নুসুধে, কামাণ্ডো এটা হৈছে মেট্ৰিক পাছৰ পদ হয়, চিম্পুল মেট্ৰিকৰ লেভেলৰ প্ৰশ্ন সুধিব। ঠিক আছে, বহুত বেছি তোমালোকে একো নুসুধে, তোমাৰ ব্যৱহাৰ সৰলতাখিনি চাব, সাজ পোছাকবিলাক চাব, হেয়াৰ ষ্টাইলটো চাব, আৰু কি পৰিধান কৰি আহিছা তুমি, তেনেধৰণৰ প্ৰশ্নবিলাক সুধিব পাৰে, মানে গুৰুত্ব দিব পাৰে তোমাক। আৰু অকণমান ক্ৰিটিকেল থিংকিঙৰ ওপৰত কেইটামান প্ৰশ্ন সুধিব পাৰে। ঠিক আছে, তোমালোকে হাঁহি হাঁহি উত্তৰবিলাক দিবা সকলোৱে, ভয়ে ভয়ে কপি নহয়, সকলো হাঁহি মুখেৰে উত্তৰবিলাক দিবা, ফ্ৰী কৰি মনটো, মানে কপি নহয়, ফ্ৰী কৰি দিবা কথাবিলাক, যাতে লাগি নধৰে কথাবিলাক কওঁতে তেওঁলোকৰ আগত। ঠিক আছে, চিটুৱেশ্যন হেণ্ডেলিঙৰ ওপৰত সুধিব পাৰে তোমালোকৰ সাইকোমেট্ৰিক টেষ্টত। প্ৰয়োজনীয় পইণ্ট এইটো বহুত প্ৰয়োজনীয় পইণ্ট হয়। ধৰি লোৱা 5 জন গৈছিলা তুমি জংঘলত, মই এটা উদাহৰণ দিছোঁ। ধৰি লোৱা 5 জন, এতিয়া কামাণ্ডো লগৰে হয় 5 জনো, এতিয়া আমি জংঘলত 5 জন গৈছিলোঁ ধৰি লোৱা, হয় নাই? জংঘলত গৈ থাকোঁতে তাত জংঘলৰ মাজতে ধৰি লোৱা বম ব্লাষ্ট হৈ গ'ল। এতিয়া গোটেইকেইজন অকলশৰীয়া হৈ পৰিলা, তাৰে এজনৰ লগৰ ধৰি লোৱা সন্ত্ৰাসবাদীয়ে 10 জন সন্ত্ৰাসবাদীয়ে ঘেৰি ল'লে। এতিয়া তুমি সেই চিটুৱেশ্যনটোত তুমি কি কৰিবা? তেনেধৰণৰ প্ৰশ্নবিলাক তোমাক মানে সুধিব পাৰে তোমাক। ঠিক আছে, তেনেধৰণৰ প্ৰশ্নবিলাক তোমাক সুধিব পাৰে। ঠিক আছে, তাত তোমাৰ মাইণ্ড পাৱাৰটো চাব। ঠিক আছে, এনেধৰণৰ কিছুমান কথা সুধিব পাৰে। ঠিক আছে, ডিউটিক লৈ কিছুমান ৰিলেটেড কুৱেশ্যন সুধিব পাৰে, চিম্পুলকৈ তোমালোকে উত্তৰবিলাক দি যাবা। ঠিক আছে, যদি ক'ব নোৱাৰা সৰলভাৱে তুমি উত্তৰটো দিবলৈ চেষ্টা কৰিবা, ছাৰ যে এইটো মই নাজানো ছাৰ, এনেকৈ ধৰণে উত্তৰবিলাক দিবলৈ চেষ্টা কৰিবা। তোমালোকৰ 100% তোমাক কিবা এটা নাম্বাৰ হ'লেও দিব তেনেকৈ। ঠিক আছে, আৰু নেক্সট হৈছে ৰিজনিঙৰ ওপৰত কিছুমান কুৱেশ্যন সুধিব পাৰে তোমাক, শূন্যৰ লগত কি পূৰণ কৰিলে শূন্য হ'ব পাৰে, তেনেধৰণৰ কুৱেশ্যনবিলাক সুধিব পাৰে। ছাৰ শূন্যৰ লগত শূন্য পূৰণ কৰিলে শূন্য হয়, তেনেধৰণে তোমালোকে উত্তৰবিলাক দিবা। ঠিক আছে, ইয়াৰ পাছত নেক্সটটো হৈছে মগজুৰ তীক্ষ্ণ বুদ্ধিবিলাক চাব পাৰে, তোমাৰ কিমান আছে মগজুত তীক্ষ্ণ বুদ্ধি কিমান আছে তোমাৰ। ছেকেণ্ডত উত্তৰবিলাক দিবলৈ চেষ্টা কৰিবা সকলোৱে। ঠিক আছে, আৰু খং সহ্য কৰিব পৰা গুণ তোমালোকৰ আছেনে নাই সেইটো চাব পাৰে তোমালোকক। এজন কামাণ্ডো হ'বলৈ হ'লে চব ফালে ষ্ট্ৰং হ'ব লাগিব। ঠিক আছে, এই গুণবিলাক থাকিলে এজন কামাণ্ডোৰ যোগ্যতা। ঠিক আছে, এই গুণবিলাক তোমাক চেক কৰিব পাৰে। ঠিক আছে, আৰু তোমাক উল্টা পুল্টা কুৱেশ্যনবিলাক সুধিব পাৰে, সেই কুৱেশ্যনবিলাক তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি যাবা সকলোৱে। বেলেগকৈ একো পঢ়িব নালাগে, মানে এনেকুৱা কুৱেশ্যন সুধিব পাৰে, মই এতিয়া ক'লোঁ বম ব্লাষ্টৰ কথাটো ক'লোঁ নহয়, জংঘলৰ কথাটো, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তাৰমানে পাজুল লগাই কিনে সুধিব পাৰে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিব পাৰে। তোমালোকে এনেদৰে ভালদৰে প্ৰিপেৰেশ্যন কৰি যাবা সকলোৱে। ঠিক আছে, তাৰ পাছত শেষত এটা কথা কওঁ সকলোকে, তোমালোকে সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰি যাবা, আৰু ভদ্ৰতা আচৰণ লৈ যাবা তোমালোকে। হেয়াৰ ষ্টাইলবিলাক ভালদৰে নৰ্মেলকৈ কাটি যাবা, আৰু তাত বিন্দাছ ধুনীয়াকৈ হাঁহি মুখেৰে উত্তৰবিলাক দিবা সকলোৱে। ঠিক আছে, আৰু বেলেগ একো কুৱেশ্যন নুসুধে, এইটো মেট্ৰিক লেভেলৰ জব হয়। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিব পাৰে তোমালোকক, সৰু সুৰা কুৱেশ্যন, অংক মেথছত কিছুমান এপ্টিটিউডৰ কুৱেশ্যন, সৰু সুৰা কুৱেশ্যনবিলাকে সুধিব। ছেকেণ্ডত উত্তৰবিলাক সকলোৱে দিবলৈ চেষ্টা কৰিবা, আৰু
সকলোৱে যাতে ভালদৰে 20ৰ ভিতৰত 20 নম্বৰ তুলিবলৈ সক্ষম হয়, এই ভিডিঅ'টোৰ পৰা সকলোৱে যাতে উপকৃত হয় তাৰে মই কামনা কৰিছোঁ। আৰুনো কিনো ক'ম হয় নাই, সেইবাবে ভিডিঅ'টো বনাইছোঁ। আৰু তোমালোকে কামাণ্ডো ৰিলেটেড প্ৰশ্ন কেইটামান চাই যাবা, তাৰ ওপৰত সুধিব পাৰে কামাণ্ডো বাহিনীটোৰ ওপৰত কেনেকৈ গঠন হৈছিল আৰু কামাণ্ডো হেডকোৱাৰ্টাৰ ক'ত আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিব পাৰে। মানে মই সুধিব বুলি নকওঁ, নুসুধিব পাৰে, মানে সুধিবও পাৰে। সেইবাবে তোমালোকে এইবিলাক কুৱেশ্যন চাই যাবা সকলোৱে, ঠিক আছে। সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন চলোৱা আৰু শেষত এটাই কথা কওঁ, সমস্যাসমূহক সমাধান কৰি যোৱা, সুখসমূহক বিয়পাই যোৱা, জীৱনটো এক দীঘলীয়া যাত্ৰা, সকলোৱে হাঁহি মুখে খোজ দি যোৱা। একে ক'লোঁ, তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন চলোৱা। অতি সোনকালে আমাৰ সাইক'মেট্ৰিক টেষ্টটো হ'ব, তাৰ ভিতৰত এজন ময়ো দিবলগীয়া আছে সাইক'মেট্ৰিক টেষ্টত। যদিহে জব পাওঁ মাদাৰ কাৰ্ডত লগ পাম সকলোকে। জয় আই অসম, জয় কামাণ্ডো।